নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ বন্দনাজ ব্লগলৈ। আজি মই বহুত দিন ব্লগ দিব পৰা নাছিলোঁ। আজি মই এতিয়া টিংখাং যাব ওলাইছোঁ শাহুমাৰ ঘৰত, তাকে অলপমান ভিডিঅ' বনাম ভাবিছোঁ, চাই থাকিব আপোনালোকে। আৰু এয়া মোৰ নতুন চেলফি ষ্টিকত ভিডিঅ' বনাইছোঁ। আগতে মোৰ ভিডিঅ'বোৰ আধা ইমানটোৰ পৰা ওলাইছিলে, এতিয়া অকণমান সম্পূৰ্ণকৈ ওলাব পাৰিছোঁ। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বোৰ। বেটা আৰু মই ওলাইছোঁ, লাজ কৰিছে কেমেৰা আগত ওলাবলৈ। আমি দুটা যাম, এতিয়া ৰিক্সা আহিব। এতিয়া মেজিকত বহিলোঁ, আমি টিংখাঙলৈ যাবলৈ ওলাইছোঁ। আহি এতিয়া টিংখাং কলেজ পাইছোঁ আৰু 5 মিনিটত ঘৰ পাই যাম। চব টিংখাং কলেজ আৰু বেছি দূৰ নাই। এতিয়া আহি পালোঁ টিংখাঙত। এয়া চব গাঁৱৰ পৰিৱেশ অলপ দেখাই দিছোঁ। এফালে গাঁৱৰ ভিতৰত নামবোৰ নাজানো মই, বিশেষ গাঁওবোৰৰ নামবোৰ। এইফালে আছে এইটো নামঘৰটো। ৰুমাল লগাইছে মোৰ ডাঙৰ জাজনীয়ে। এইফালে কাটিবলৈ পোৱাই নাই, বিহু পালেহি। ময়ো অলপ ব'ব লাগিব অলপমান। একেবাৰে ওচৰত থাকিলে বাৰু তাক মাৰিব পাৰিবা। উঠাব লাগিব আকৌ, ওচৰলৈ নিলো আকৌ লাহেকে মাৰিবা। ককায়েক ভায়েক মাৰ্বল খেলিছে। ককায়েক ইমান বুঢ়াটো মাৰ্বল খেলিছে। বহুত বছৰৰ মূৰত তাঁত বৈছোঁ, অকণমান মানে হেৰি হৈছে, শ্ল' হৈ গৈছে, লেজি। পাৰোঁ নোৱাৰোঁ বৈছোঁ আৰু অলপ।